বন্ধুসকল আজিৰ ভিডিঅ আমি আলোচনা কৰিম যে আয়ুষ্মান মিত্ৰৰ অনলাইনটো কেনেকৈ কৰিব মানে আবেদন যোনটো প্ৰক্ৰিয়া সেইটো বৰ্তমান আৰম্ভ হৈ গৈছে এই নতুন মাহটোত আৰম্ভ হৈ গৈছে আয়ুষ্মান কাৰ্ডৰ অনলাইন পৰ্টেলটো আপোনালোকে সেলফ ৰেজিষ্ট্ৰেচন কৰি পেলাই আপোনালোকৰ নিজৰ আইডিটো আপোনালোকে নিজে লগইন কৰিব পাৰিব আয়ুষ্মানৰ কাৰণে তো বন্ধুসকল আজিৰ ভিডিঅ'ৰ মেইন টপিক এইটোৱে যে আপোনালোকে আয়ুষ্মান কাৰ্ডটো কেনেকৈ লগইন বা এপ্লাই কৰিব তো বলক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ পোনপ্ৰথমে আপুনি কি কৰিব লাগিব আপোনাৰ কম্পিউটাৰ বা মোবাইলৰ যিকোনো এটা ৱেবছাইটত গৈ পেলাই वेबत गई पे अपनी ताते चार्ज बक्सत लिखि दी PM आयुष्मान बोली चार्ज कर दिया लगे लगे अपना सम्मुखत नतुन एटा वेब खुली आहिब यात लिखा আছে आयुष्मान मित्र PMJAY प्रथम जो वेबसाइट আছে সেই वेबसाइटটো আপুনি ओपन कर लब वेबसाइट क्लिक कर दियार पिछते अपनी अलग स्क्रल डाउन कर दियार पिछते इते अपना एटा ब्लिंकिंग कर ऑप्शन क्लिक हियर टू रेजिस्टार बोले तो क्लिक हियर टू रेजिस्टार तो अपनी क्लिक कर क्लिक कर दियार पिछत अपनी अलग स्क्रल डाउन कर स्क्रल डाउन कर पिछत अपनी इते अपनी अपना राइट साइडे गई पे अपनी डेस्कटप साइट भी कर डेस्कटप साइट कर पिछते अपनी इते आयुष्मान मित्र रेजिस्ट्रेशन ये ऑप्शन अपनी क्लिक कर ऑप्शन क्लिक कर दियार लगते अपना इते प्रथमत आहिल कि अपना मोबाइल नम्बर और आधार कार्ड दिबले आधार कार्डर नम्बर जो हेतु एंटार कर दिबले आधार नम्बर बहुवार पिछत अपनी इते सबमिट क्लिक कर दिस अपनी अलग जूम आउट कर चाब इते आई हियर बाय बोली इते ऑप्शन एटा आछे इते এই ডটটো আপুনি ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব ইয়াতে ইন্টাৰ OTP নামৰ এটা বক্স এটা আছে ইয়াতে আপুনি আপোনাৰ মোবাইলত অহা OTP যোনটো OTPটো আপুনি ডায়াল কৰি দিব OTP এন্টাৰ কৰাৰ পিছতে আপোনাৰ ইয়াতে অলপ ইয়াত লিখা আহিব আপোনাৰ KYC হেজ বিন ভেৰিফাইড সাকসেসফুলি আপোনাৰ KYC হৈ গল বুলি আপোনাৰ ইয়াতে অপচন এটা আহিব ইয়াতে ওকে কৈ দিব ওকে কৈ দিয়াৰ পিছত অলপ টাইম ঘূৰাৰ পিছত আপোনাৰ ইয়াতে গোটেখিনি আপোনাৰ যখন সেলফ যিখিনি আছে আপোনাৰ পাৰ্সোনাল ডিটেইলছ এই পাৰ্সোনাল ডিটেইলছ গোটেখিনি আপোনাৰ সমূহতে খুল খাব ইয়াতে আপোনাৰ গোটেখিনি ওলাই গ'লে ইয়াতে আপুনি নিজে বাক চাই ল'ব আপোনাৰ ডেট অফ বাৰ্থ নাম সব পিছতে ইয়াতে আপোনাৰ ফটো এখন আপলোড কৰি দিব লাগিব ইয়াতে ফটো আপলোড কৰাৰ পূৰ্বতে আপুনি কি কৰিব লাগিব ইয়াতে আপোনাৰ ইমেইল আইডিটো কম্পালসৰি আপুনি দিবই লাগিব ইমেইল আইডিটো আপোনাৰ ইয়াতে এন্টাৰ কৰি দিব লাগিব ইমেইল আইডি কৰি দিয়াৰ পিছতে আপোনাৰ ৰাইট সাইডত দিয়া আছে ভ্যালিড ফটো বুলি ভ্যালিড ফটোৰ অপশনটো ইয়াতে আপুনি সোর্স ফাইল নম্বৰ অপশনটোত আপুনি ক্লিক কৰি এই আপোনাৰ ফাইলৰ পৰা আপোনাৰ ফটোটো আপুনি সিলেক্ট কৰি ল'ব ইয়াত মই ফটোটো এতিয়া আপলোড কৰি দিলো আপলোড কৰি দিয়াৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব পিছত ইয়াত আছে কমিউনিকেশ্যন এড্ৰেছ ডিটেইলছ বুলি ইয়াতে আপুনি যদি আপোনাৰ এড্ৰেছ সেম হয় তেতিয়ালে আপুনি ইয়াতে ক্লিক কৰি দিবা যদি নহয় তেতিয়ালে আপুনি পার্মানেন্ট এড্রেসটো ক্লিক নকৰিব যাৰ পিছত আপুনি কি কৰিব ইয়াত ডিক্লেৰেশ্যন আই এম নট কারেন্ট ইউজাৰ দ্য এক্সিস্টিং PMJ মানে ইয়াতে আগৰ পৰা যে মই এইটো ৱেবছাইট চলাই আছো তাত মানে আপুনি যদি আগৰ পৰা চলা নাই তেতিয়ালে আপুনি টিক মাৰ্ক মাৰিব মাৰ লগে লগে আপোনাৰ ইয়াতে এন্টাৰ কৰাৰ পিছত আপোনাৰ যোনটো মিত্ৰা যোনটো আহিব মিত্ৰা যোনটো আইডি আহিব আইডিটো আপোনাৰ সম্মুখত এটা আহি যাব ইয়াতে মিত্ৰা বুলি লিখা আহিব এটো আপুনি স্ক্ৰিনশ্বট বা কপি কৰি ল'ব কপি কৰি লোৱাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰি দিয়াৰ পিছতে আপোনাৰ ইয়াতে তলত অপচন এটা আহিব আয়ুষ্মান মিত্ৰা লগইন বুলি আয়ুষ্মান মিত্ৰা লগইন নামৰ অপচনটো আপুনি ক্লিক কৰি দিব এটো ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ राइट साइडत चाब आपुनी राइट साइडत याते लिखा আছে যে লগইন বুলি লগইন আইডি দিয়া হৈ আছে রাইট সাইডত ইয়াতে আপুনি যোনটো মেম্বাৰ আইডি যোনটো পাইছিল যেন সেই মেম্বাৰ আইডিটো আপুনি ইয়াতে পেস্ট কৰি দিব বা স্ক্ৰিনশ্বট থাকিলে তাৰ পৰা চাইছে আপুনি এলাউ কৰি দিব ইয়াৰ পিছত আপোনাৰ মোবাইল এটা OTP যাব OTPটো আপুনি ইয়াতে সাবমিট কৰি দিব আপোনাৰ SMS যোনটো আহিব তাৰ পৰা আপুনি OTPটো কালেক্ট কৰি ল'ব তো মই মোৰ OTPটো মাৰি আছো 226134 226134 তো OTPটো মই ভ্যালিড কৰি দিও ইয়াতে আপুনি ভ্যালিড অপশন ক্লিক কৰি দিব আৰু OTP নাহিলে আপুনি ৰিসেন্ট অপশনটোত ক্লিক কৰিব আপুনি OTPটো আকৌ আনিব পাৰিব তাৰপিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব আপোনাৰ পেজটো খোল খাই গল আপোনাৰ মেম্বাৰ আইডি ওপৰত আহি গল ইয়াতে মোৰ কাউন্টিং বিলাক 00 দেখাইছে কাৰণ এতিয়ালৈকে এটাও কাম কৰি পোৱা নাই কাৰণ বৰ্তমান ৱেবছাইটটো খুলিছো আৰু এটা কথা কও যে ৱেবছাইটটো বৰ্তমান ওপেন হে হৈছে কিন্তু বৰ্তমান ইয়াৰ কাম কৰাৰ যোগ্যতা এতিয়াও হোৱা নাই ফাইনালি অফিচিয়ালি এতিয়া আপোনাৰ যোনটো খুলি দিব অফিচিয়ালি খোলাৰ পিছতে আপুনি নিজে কৰিব পাৰিব কাৰণ আগতে আইডিটো বনাই ল'ব লাগিব নহলে পিছত আইডি বনোৱাৰ চান্সটো আপুনি হেৰাই ল'ব পাৰে গতিকে আপুনি সোনকালে এতিয়াই বনাই লওক বনাই পেলাই আপুনি আইডিটো ৰাখি দিয়ক